গুড মৰ্নিং। আজি মই ৰাতিপুৱা ঘৰ মোচাৰ পৰা ষ্টাৰ্ট কৰিছোঁ ভিডিঅ'টো। আজি 14 মাৰ্চ আমাৰ কাৰণে এটা বিশেষ দিন। কি বিশেষ দিন আপোনালোকক দেখাই থাকিম, আপোনালোকে চাই থাকিব সম্পূৰ্ণ ভিডিঅ'টো শেষলৈ। ভাত পানী খাই আজৰি হ'লোঁ। এই ৰাতিৰ কাৰণে বনাই আছোঁ মই। বিশেষ দিনটো আপোনালোকক কোৱাই নাই, কৈ আছোঁ। প্ৰথমতে এইখিনি দেখাই লওঁ। মই বহাই দিছিলোঁ দালি আৰু পনীৰ ভাজি আছোঁ এফালে। তো চাই থাকিব শেষলৈ। দালিটো তেল মাৰি লওঁ, তাৰপাছত আৰু মই কি বনাওঁ দেখাই থাকিম। আজি আচলতে আমাৰ এনিভাৰ্চাৰী হয় বিয়াৰ। তো আপোনালোকে উইচ কৰিব সকলোৱে। ওচৰৰ আলহীখিনিক অকণমান মাতিছিলোঁ। তাকে আৰু চাই থাকিব ভিডিঅ'টো শেষলৈকে। মই একদম ভাত বনাওঁতে মানে একদম যেনেকৈ পায় তেনেকৈ আছোঁ আৰু মানে বনাব লাগে, মানে মানুহখিনিক মানে ভালকৈ খুৱাব লাগে। কেনেকৈ খুৱাব পাৰে তেনেকৈ মই ভাবি থাকোঁ। মানে মোৰ কাৰণে ষ্টাইলটো মেটাৰ নকৰে। ধুনীয়াকৈ তাৰপাছত মই ধুনীয়াকৈ ওলাম মানে। মোৰ বনোৱা মেলি গোটেইখিনি হৈ গ'ল। গোটেইখিনিতো দেখুৱাব পৰা সম্ভৱ নহয়, তাৰ কাৰণে মই সেনেকৈ দেখি দিলোঁ অকণমান। মানুহখিনি অহা নাই, এতিয়া আহিব আৰু অলপ পিছত। তাৰপিছত মই গা পা ধুই ফ্ৰেছ হৈ লওঁ। বনাওঁতে ভাগৰে লাগি গ'ল। হেল্প কৰি দিছে বাৰু, কুটি মেলি দিছে বাকীবোৰে। মই বনোৱাখিনি বনাইছোঁ আৰু বাকীখিনি দেখাই থাকিম। তো আপোনালোকে চাই থাকিব আৰু আশীৰ্বাদ কৰিব আমাক, দিনবোৰ যদি ভালে ভালে যায়। তো চাই থাকক। এয়াহে আচল কেক, হয়নে নহয় বাৰু? এয়া আমাৰ 6 years এনিভাৰ্চাৰী। আৰু চাওঁতে 6 বছৰ পাৰ হ'লে, হাতত সোমালে। মানে কেনেকৈ গ'ল দিনবোৰ সঁচাকৈ ভাবিবই নোৱাৰি। এয়া আমাৰ ভাগিন আছে ওচৰত, আৰু ওচৰৰ মানুহখিনি আছে গোটেইখিনি। তো এতিয়াহে মই অকণমান ষ্টাইল কৰিছোঁ। মই তেনেকৈ ষ্টাইল কৰা নাযায়, তথাপিও আৰু এতিয়া মানে অলপমান আহিছে ন, তাৰ কাৰণে কৰি লৈছোঁ ষ্টাইলটো। তো চাই থাকিব। মাজতে মই তোমাকে বাচিম চাবলৈ, সপোনতো বিথকতো তুমি জানা, হেজাৰৰে মাজতে মই তোমাকে বাচিম চাবা, তুমি মই এক
হাই গোটেইখিনি হৈ গ'ল আৰু বাজিলে এতিয়া 1টা ৰাতি তো মই মুখ চুখ ধুই আহিলোঁ ভাগৰ লাগি গৈছে আৰু এইফালে বাচনবোৰতো আছে তেনেকৈ ৰাতিপুৱা ধুই দিম সেইবোৰ চব আৰু এতিয়া ভাগৰ লাগিছে শুম আৰু কাপোৰটো চেঞ্জ কৰোঁ মুখ চুখ বাকি ধুলোঁ ধুইছোঁ আহিলোঁ মুখ চুখ তো যিখিনি পাৰোঁ দেখালোঁ আৰু আপোনালোকেও চাই কেনেকুৱা পাই জনাব আৰু ভাল লাগিলে লাইক কমেণ্ট কৰি দিব আৰু এইফালে উইচ কৰিব আমাক আমি যেন ভালে কুশলে থাকোঁ আৰু এনেকৈ যেন থাকিব পাৰোঁ দুয়ো একেলগে আৰু বাকী কিনো কম দিনতো মই ব্যস্ত থাকিলোঁ বহুতখিনিতো তেনেকৈতো ভিডিঅ' কৰা নহ'লে ভাইটি খুৰাৰ ল'ৰা এটা আছিলে তো সি অলপ কৰিছে তেনেকৈ এইখিনি যিখিনি মই দেখালোঁ তো সিয়ে কৰিছে গোটেইখিনি তো সেইকাৰণে আৰু যিখিনি আছিলে সেইখিনি মই দি দিলোঁ ভিডিঅ'টোত জৰিয়তে আৰু বাকী ৰাতিটো বহুত ব্যস্তই 2টামান বজাৰ পৰাতো মই ভাততে লাগি গ'লোঁ বনাবৰ কাৰণে তেনেকৈ আৰু ৰাতিটো তেনেকৈ আৰু ভৰিৰ বিষ উঠি গৈছে এতিয়া তো ভাবিলোঁ ভিডিঅ'টো বন্ধ কৰি দিওঁ আৰু কেতিয়া গৈ পাই এডিট কৰোঁতে দিয়াওঁতে কেতিয়া হয় নাজানো তথাপিও দিম ভিডিঅ'টো আপলোড তো চাব আপোনালোকে আৰু আশীৰ্বাদ কৰিব আমাক তো এতিয়া 1টা বাজিলে তো শুওঁ আৰু আমি তো গুড নাইট গুড মৰ্ণিং এণ্ড থেংক ইউ